নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কাতি বিহুৰ কাৰণে মই ভেটি বনালোঁ। ৰাতিপুৱাই ভেটিটো বনাই কলপুলি পুতি থলোঁ। সন্ধিয়ালৈ কাতি বিহু কেনেকৈ পালন কৰিম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই। চুকত সোমাই আমাৰ শুনে সেয়ে লাইট ফিটিং কৰি আছে। সেয়ে লাইটৰ কাম কৰি আছে। সন্ধিয়ালৈ কাতি বিহুৰ কাৰণে কাতি বিহু যা যোগাৰ কৰি আছে। বন্ধু বান্ধৱীসকল, কাতি বিহু যিহেতু দুপৰীয়া ভাত নাখাওঁ, সেইকাৰণে এতিয়া কাবুলিবোৰ তিয়াই থৈছোঁ। চুলি ভুতুৰি বনাম। প্ৰথমতে এইখিনি মই এতিয়া সিজাই ল'ম। অকণমান পানী দিলোঁ, দি এইখিনি সিজাই ল'ম। চুলিকেইটাই দেখিছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই বনাই দেখিছে ধুনীয়াকৈ সিজি গৈছে। এতিয়া চুলিৰ লগত অকণমান পনীৰ দিম। পনীৰখিনি মই ইয়াতে বাকি লৈছোঁ। পনীৰো দি দিম মই। এতিয়া প্ৰথমতে পনীৰখিনি ভাজি ল'ম। তেল দি দিছোঁ। প্ৰথমতে পনীৰকণ ভাজি ল'ম। তেল গৰম হৈ গ'ল, পনীৰকণ ভাজি পনীৰখিনি ভজা হৈ গ'ল। এতিয়া পনীৰখিনি মই এইখিনি পানী দেখিছে, এই পানীতে কাঢ়ি দিছোঁ। ভজাৰ পিছত মই পনীৰকণ এনেকৈ পানীত দি থওঁ। এইখিনি তেলতে পিঁয়াজ দি দিছোঁ। আদা, নহৰু, কেঁচা জলকীয়া একেলগে পিচি থৈছোঁ, সেইখন দি দিছোঁ। অকণমান জলকীয়া গুড়ি দি দিছোঁ। অকণমান জিৰা গুড়ি দি দিছোঁ। চুলি মছলা অকণ দি দিছোঁ। এইটো চুলি মছলা, অকণমান চুলি মছলা দি দিছোঁ আৰু হালধি দি দিছোঁ। এতিয়া ভালকৈ ভাজি ল'ম। অকণমান পানী দি দিছোঁ মছলাকণ গলি নাযাবৰ কাৰণে। নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া ইয়াতে এই সিজাই থোৱা চুলিকেইটা দিম। চুলিকেইটা ভজা হৈ গ'ল। এতিয়া ইয়াতে মই এইপিনে পানী দি থোৱা পনীৰখিনি চেপি পেলাই দি দিম। চেপি পনীৰকণ দি দিছোঁ। চুলিকেইটা ভজা হৈ গ'ল। ইয়াতে এতিয়া মই পানী দি দিম। অকণমান পানী দি দিছোঁ। পনীৰকণ পানী কাৰণে দি থ'ব লাগে। পনীৰকণ ভাজোঁতে যিখিনি তেল সোমায়, সেই তেলখিনি পানীত দি থোৱাৰ পিছত ওলাই যায় চেপি দিয়াৰ পিছত। চুলিকণ হৈ গৈছে। এতিয়া ইয়াতে মই কাটি থোৱা ধনিয়া অকণমান দি দিছোঁ। ধনিয়াকণ দি দিছোঁ। এইফালে আকৌ ভুতুৰিৰ কাৰণে তেল দি দিছোঁ। এতিয়া এই ভুতুৰিকেইটা বনাই যাম। এনেকৈ ভুতুৰিকেইটা বনাই যাম। বন্ধু বান্ধৱীসকল, আজি কাতি বিহু বুলি বনাই দেখুওৱা চুলি ভুতুৰি ৰেচিপিটো এয়া। ৰাতি কাতি বিহুৰ কাৰণে প্ৰসাদৰ কাম কৰি আছে। বন্ধু বান্ধৱীসকল, ভেটিটো দেখি কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ৰাতিলৈ কাতি বিহুৰ কাৰণে ভেটিটো ধুনীয়াকৈ সজাই আছোঁ। যদি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব। প্ৰসাদৰ কামখিনি কৰি হৈ গৈছে। এয়া আমাৰ কাতি বিহুৰ কাৰণে অংকু পূজা আহিছে। কাতি বিহুৰ কাৰণে বন্তিখিনি আজি এনেকৈ ধুনীয়াকৈ জ্বলাই লৈছে। তুলসী আগত বন্তি গছ জ্বলাই সেৱা এটা জনাই দিছে।
গোটেইবিলাকতে বন্তি লগাই দিছে আজি। দিলে মই ইয়াত ধূপ লৈ আহিছোঁ, প্ৰসাদকেইটা আকৌ দিম। তুলসীৰ ওচৰলৈ প্ৰসাদ আনি আছে এয়া বিহুৰ কাৰণে প্ৰসাদ খাবলৈ ৰাইজসকলক মাতি আনিছোঁ। এইফালে বৌ দুগৰাকী হাফ পেনৰ পৰা দেখুওৱা নাই, আধাৰ পৰা দেখুৱাইছোঁ। এনেকৈ কাতি বিহু আমাৰ দেউৰীজন অকণমান দেৰিকৈ আহিছে। এয়া সকলোকে প্ৰসাদ বিতৰণ কৰি আছে, কৰি হৈ গৈছে আকৌ। আহা আহা স্পষ্ট। কাতি বিহুৰ কাৰণে সিহঁতে অকণমান বোম কলগছ লগাই ফূৰ্তি কৰিছে, সেয়া দেখিছে। প্ৰসাদ খাই এওঁলোকে অকণমান বোম চোম ফুটাই এনেকৈ ফূৰ্তি কৰি আছে। মোৰ ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ।